আমরা দিয়া আছে লেফট হ্যান্ড সাইড ইকুয়াল টু কি দিয়া আছে x1 x2 x3 এনেকে মাল্টিপ্লাই কৰি গৈ আছে বাই 2 স্কয়ার প্লাস 5/2 কিউব সো এনেকে ইয়াত কি হৈ আছে প্লাস হৈ যাব যেনেকৈ বা যেনেকৈ আমি cos আলফা প্লাস cos বিটা প্ৰবলেমটো কৰিছিলোঁ তেনেকৈ আমি এইটো পাতি দিম ওকে সো আমাক এইটো কোৱেশ্চন দিছে এই কোৱেশ্চনটোত এটা আমাক ফৰ্মুলা দি দিছে আৰু ফৰ্মুলাটো দিয়াৰ পিছত কৈছে যে prove that x1 x2 up to infinite times multiply কৰিলে -1 ওলায় এই ফৰ্মুলাটো আমি অকণ বুজিলোঁ ফৰ্মুলাটোত কি কৈছে ফৰ্মুলাটোত ইয়াত দেখিছানে ইয়াত r দিয়া আছে ইয়াত r দিয়া আছে ইয়াত r দিয়া আছে সো মই যদি r ৰ জেগাত 1 পাতো তো মই যদি r ৰ জেগাত 1 পাতো তেতিয়া এটো x1 equal to cos pi by 2 1 হৈ যাব সো 1 পাতিলে r ৰ জেগাত 1 আহি যাব আকৌ 2 পাতিলে r বিলাকৰ জেগাত কি হৈ যাব 2 আহি যাব সো ফৰ্মুলাটো এনেকৈ ওয়ার্ক কৰিছে এতিয়া কৈছে যে x1 x2 তেনেকৈ মাল্টিপ্লাই কৰি গৈ আছে 3 4 5 5 এনেকৈ ইনফিনিট টাইমছ মাল্টিপ্লাই কৰি গৈ আছে যেতিয়া মাল্টিপ্লাই কৰিছে তেতিয়া এনসাৰটো কিমান ওলাইছে -1 সো সেইটো আমি প্ৰুফ কৰিব লাগে আমাৰ দিয়া আছে লেফট হ্যান্ড সাইড ইকুয়াল টু কি দিয়া আছে x1 x2 x3 এনেকৈ মাল্টিপ্লাই কৰি গৈ আছে তো x1 কি হ'ব cos pi/2 plus I sin pi/2 into cos pi/2 square x2 কাৰণে এইটো হ'ব সো আৰু ভ্যালুটো কি হৈ গৈ আছে ৰিপ্লেস কৰি গৈ আছো আমি খালি 3 কাৰণে আকৌ তেনেকৈ আমি এইটো ৰিপ্লেস কৰি দিম এইখিনি সলভ কৰিবলৈ আমি জানোই কেনেকৈ জানো আমি কৰিছো এনেকুৱা সলভ কেস 1ত কৰিছিলো আৰু তাৰ আগৰ এটা প্ৰবলেমত আমি কৰিছিলো যে এনেকৈ মাল্টিপ্লাই কৰি থাকিলে কি হয় cos pi/2 plus pi/2 square plus pi/2 cube সো এনেকৈ ইয়াত কি হৈ আছে প্লাস হৈ যাব যেনেকৈ আমি এই কেসটোত কৰিছিলো θ1 θ2 θ3 যেনেকৈ প্ৰুফটোত কৰিছিলো তেনেকৈ ওকে বা যেনেকৈ আমি cos আলফা প্লাস cos বিটা প্ৰবলেমটোত কৰিছিলো তেনেকৈ আমি এটো পাতি দিম আকৌ সাইনৰটো আমি পাতি দিম sin pi/2 plus pi/2 square plus pi/2 cube এনেকৈ ডট ডট গৈ থাকিব ওকে সো এতিয়া আমি কি কৰিব লাগে ভিতৰখিনি সলভ কৰি দিলে হৈ যাব সো ভিতৰখিনি কেনেকৈ সলভ কৰিম সো এটো তুমি দেখিছা এটো ইনফিনিটলি গৈ আছে ইনফিনিটলি প্লাস হৈ গৈ আছে কিন্তু আমি আগতে এটা সিরিজ পাইছিলো এনেকুৱা যে সিরিজ বিলাক যে আমি পাও a থাকে তাৰ পিছত ar থাকে ar স্কয়াৰ ar কিউব মানে ইনফিনিটলি যে গৈ থাকে তেতিয়া এনেকৈ যদি এইবিলাক প্লাস হৈ যায় তেতিয়া আমাৰ এটা ফৰ্মুলা আছিল কি জিপি সিরিজৰ কাৰণে এটা কি আছিল s ইনফিনিটি যদি সামেশন টু ইনফিনাইট টাইমস হয় তেতিয়া এটা ফৰ্মুলা আছিল কি a by 1 minus r সো এইটো আমাৰ ফৰ্মুলা আছিল সো a মানে কি আছিল ফাৰ্স্ট টাৰ্মটো 1 মানে বাৰু 1 আৰু r মানে কি আছিল কমন ৰেশিওটো হল কি সেকেন্ডটোৰ পৰা এটো ডিভাইড কৰি দিব লাগে ar by a কমন ৰেশিওটো কি ওলাই যায় r ওলাই যায় সো সেই বস্তুটোকে আমি কি কৰিম ইয়াত কৰিম যদি আমি ইয়াত কৰো তেতিয়া এটো কি হৈ যাব মই ফৰ্মুলাটো প্ৰথম ইয়াত লিখিলো সো এতিয়া ফাৰ্স্ট টাৰ্মটো কি a ৰ জায়গাত কি পাতিম ফাৰ্স্ট টাৰ্ম pi/2 1 minus ইহঁতৰ কমন ৰেশিও কিমান বাৰু ইয়াত pi/2 আছে ইয়াত pi/2 স্কয়াৰ আছে সো কি হৈছে ইনটু হাফ এটা প্ৰতিটোতে মাল্টিপ্লাই হৈ বাঢ়ি গৈছে ইয়াত কিউব আছে আকৌ পিছৰটো 2 to the power 4 থাকিব 2 to the power 5 থাকিব তেনেকুৱা সো কি হৈ যাব মই যদি 2 pi/2 স্কয়াৰৰ পৰা মই যদি ফাৰ্স্ট টাৰ্মটো ডিভাইড কৰি দিও 2 by pi তেতিয়া pi কাটা যাব এনসাৰটো কিমান আহিব হাফ আহিব সো আমাৰ কমন ৰেশিও কিমান হাফ এটো I sin
এইটোৰ কাৰণেও π/2 1 - 2 চ' দুইটাৰ কাৰণে একেই হ'ল তো এতিয়া খালি আমি এইটো সলভ কৰিব লাগে এইটো ওপৰত π/2 থাকিল 1ৰ পৰা হাফ মাইনাছ কৰিছে কিমান থাকিব 1ৰ পৰা হাফ কৰিলে হাফেই থাকিব আকৌ পিছৰটোতো হাফেই থাকিব অ'কে এতিয়া ভিতৰত কি আছে π/2 বাই হাফ এতিয়া এইটো আমি কেনেকৈ কৰিব π/2 হাফটো উল্টি গৈ পেলাই 2 হৈ যাব কাটা গুটি গৈ কিমান থাকিব পাই থাকিব sin পাই প্লাছ cos পাই ইয়াতো পাই থাকি গ'ল আকৌ তেনেকৈ ইয়াতো পাই থাকি গ'ল আৰু ইয়াত i এটা আছে এতিয়া cos পাই ভেলটো জানো আমাৰ মাইনাছ হয় আৰু sin পাই ভেলটো হয় আমি জানো 0 হয় চ' এনচাৰটো হৈ গ'ল -1 চ' আমি সেইটোৱে প্ৰুভ কৰিব লাগিছিল আমাৰ ওলাই গ'ল